এখন হালধীয়া খামৰ চিঠি, জীৱনৰ প্ৰথম আৰু শেষ চিঠি। মৰমৰ নীৰৱ নীলিম কাশ্যপ, তোমাৰ অভিমানৰ অনুৰাগৰ অভিলাষত এয়াই মোৰ শেষ দিনৰ আয়োজনৰ নিমন্ত্ৰণ। আকলোৱা আৱেগিক হৃদয়ৰ হৃদয়লৈ আহি চিৰদিনলৈ বিদায় দি গুচি যাবাগৈ অচিনাকি অতিথি হৈ। বিদায়ৰ বাবে আমন্ত্ৰণ নিমন্ত্ৰণ স্বাগতম বৰ বিষাদৰ শ্ৰুতিপ্ৰিয়া। তাতোকৈ বিষাদৰ তোমাৰ শিৰৰ সেন্দুৰীয়া বাটৰ দৃশ্য। যি পথত আমি গৈ থকাৰ কথা নাছিল, সেই পথত আমি গৈ আছিলোঁ নজনাকৈ নভবাকৈ। এই পথত আমি গৈ থাকোঁতে তুমি এবাৰলৈ নকলা, মই তোমাক ভাল পাওঁ কাশ্যপ। তোমাৰ ঠাইত মোক, মোৰ ঠাইত তোমাক ৰাখি এতিয়া এপলক ভাবিছোঁ, ভুল তোমাৰ নে ভুল মোৰ। তুমি এবাৰলৈও ক'বলৈ অপাৰগ আছিলা, মই তোমাক ভাল পাওঁ প্ৰিয়া। বাহিৰত এজাক বৰষুণ নামিছে, পাতল বৰষুণ। মোৰ এতিয়াও মনত পৰে বৰষুণৰ সেই দিনবোৰ, সেইবোৰ এতিয়া স্মৰণীয় স্মৃতি। বৰষুণৰ ভায়লিনৰ সুৰৰ ভাজত তোমাৰ হাঁহিৰ খলকনি। ই সপোনেই হওক বা দিঠকেই হওক, অতীতেই হওক বা বৰ্তমানেই হওক, এনেদৰে অনুষ্টুপীয়াকৈ তোমাৰ ওঠৰ হাঁহিত কোনো আয়োজন অবিহনে দিনবোৰ এনেকৈ উদযাপন হৈ থাকক শ্ৰুতিপ্ৰিয়া। তুমি মোৰ উশাহৰ প্ৰতিটো স্পন্দনৰ নাম, অন্তৰৰ স্পৃহাৰ নাম। এই সময়বোৰ দুনাই নাহক পৃথিৱীৰ দ্বিতীয় প্ৰেমিক যুগলৰ জীৱনলৈ। পৃথিৱীৰ প্ৰতিজন প্ৰেমিকৰ উদাসী বুকুলৈ সুখ আহক, শান্তি আহক। তুমি চিৰদিন কুশলে থাকা নীৰৱ নীলিম কাশ্যপ। মই এটা ঠিকনাবিহীন অভিন্ন সত্তা। তোমাৰ পৰা মই মোক বিচ্ছিন্ন কৰি ক'ত গৈ উশাহ ল'ম বাৰু কোৱা? মই এটা অঘৰী আত্মা। সময়বোৰচোন এনেকুৱাই, কাৰোবাক ক'ৰবাত এৰি থৈ আহি কোনোবা এজন পুৰুষক সাৱটি ল'ব লাগে। পুৰণিক এৰি নতুনক সাৱটি ল'ব লগা দিনবোৰ জন্মৰ পৰাইচোন আৰম্ভ। এয়াই জীৱন সুখৰ দুখৰ। আচলতে মানুহবোৰ আহে আৰু গুচি যায়। অহা যোৱাৰ সোঁতত থাকে সময়ৰ আহ্বান। আশা সপোন আৰু হেঁপাহৰ মাজত কিমান যে প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানক নেওচি গৈ গৈ তুমি সুখী হোৱা। হাজাৰটা অজুহাতৰ মাজত মই তোমাক ভাল পাই যাম চিৰদিন আৰু চিৰকাল। এয়া মোৰ প্ৰতিশ্ৰুতি নহয় শ্ৰুতিপ্ৰিয়া, এয়া মোৰ অন্তৰৰ অতলৰ আধৰুৱা সপোনৰ ঠিকনা। নিয়তিৰ কাণতে নিজানো নিজৰ